বদামি ওকে হরমা ভক্তি রখে বদামি ওকে হরমা এইটো কথা অতি মনোহৰ এই শ্ৰৱণে পাপ হয় আৰু এই কীৰ্তনে পূৰ্ণ হয় এই উদ্ধাৰ হয় হে সপ্তম গুৰু ভাতৃগণ ও মৰমেৰে কয় হে কৃষ্ণ গৈলা হে বৈকুণ্ঠ এই সুখ শান্তি নাই মনত ময়ো যাম হে স্বৰ্গপুৰ বচন ও শুনি ভাতৃগণে কান্দি কান্দি যুধিষ্ঠিৰ কয় দাদা দাদা হে শুনা শুনা দাদা তুমি ও তোমার হন গৃহই আমি ও আমি যাম ও স্বর্গপুর ভাতৃগণৰ ত্যাগ দেখি যুধিষ্ঠিৰ মহাসুখী হে যাবা বুলি হে ভাতৃগণক কয় আৰু পিছদিনা যুধিষ্ঠিৰে এই পৰীক্ষিতক মাতি আনি এসব কথা ভাঙি পাতি নাতি নাতি
মোহর বসনাদি ও মোহর বসন এই রাজ্য ঘন তোর হাতে করিল আর পান নাতি করিল আর পান নাতি এবং ঘনাখ করি কৃষ্ণই ও বৈকুণ্ঠ নাই নাতি আমি আর থাকিয়া ওই কলা ভনা ও কথা শুনি পরীক্ষিতে
জাতি নকরিবি এই সকলো প্ৰজাতই অসমভাৱে এনেকৈ প্ৰজাতই এনেকৈ আৰু পৰীক্ষিত ৰজাপতি অযুধিষ্ঠিৰৰ হস্তিনার ভূমির ভূত আই মাতৃক হব হে বাপ বান্ধব হব রজাপতি ছিল বলে ভাই হন
গৈ গৈ সেই গন্ধমাদন পৰ্বত পালেগৈ। যেতিয়া পাণ্ডৱসকলে সেই গন্ধমাদন পৰ্বত পালে, এতিয়া যুধিষ্ঠিৰে এই ভাতৃগণক চাই কৈছিল, ও যুধিষ্ঠিৰে বোলে ভাইহঁত, দেখিলে দেহা মন আৰু বিশ্ৰাম লম বুলি ভাবে, ও সেই চালে কিছু দূৰে আৰু সেই আশ্ৰমখন কাৰ জানা? ও হংসবাণী ধর্মরাজ শুনা মোর কথা, এই পথরে
এই পথেৰে তোমালোকে সেই স্বৰ্গলৈ যাব। কিয় জানা ধৰ্মৰাজ? কিয় মুনিবৰ? ত্ৰিখলা নামে ৰাক্ষসী আছে সেই ঠাই। এই মানুহ গৰু লগ পালে তাই ধৰি ধৰি খায়। এই মানুহ গৰু লগ পালে তাই ধৰি ধৰি আৰু শুনা ধৰ্মৰাজ, শিৱৰ বৰ ৰাক্ষসিনী মহাবলৱান, কিন্তু এই পাণ্ডৱৰ হাতত তাইৰ মিলিব মৰণ। এই পাণ্ডৱৰ হাতত তাইৰ মিলিব কি? ও কথা শুনি যুধিষ্ঠিৰৰ মহাভয় হইলা। যুধিষ্ঠিৰে বলে ভীম অগুণা হবচোন গুণা হবচোন অদিহিৰে ৰাক্ষসীক এই অর্জুন ভীমসেন রইনা থাক
কৈছিল কি কৈছিল? ও মুনি বোলে ধর্মরাজ ও ভয় নাই ও সর্বযাত্রা করা হবে রবিরাই।
ও কি কারণে দ্রৌপদীরে ও স্বর্গ না পাইলা আর দাদা ওই এখন কি দাদা ও বাগরি করলা দাদা ও প্রতিব্রহতা হার যায় আমার ও দ্রৌপদী বন্ধুরে ও কি পাপর বলে দাদা ও পরিলা আৰু তেতিয়া যুধিষ্ঠিৰে ভীমক চাই কৈছিল শুনা ভীম এই দ্ৰৌপদী আমাৰ লগতে আহিছিল শৰীৰে স্বৰ্গলৈ যাম কিন্তু স্বৰ্গ নাপাই আধা বাটত কিয় বাগৰি পৰিল এই সময়
দাদা তোমার দাদা সর্বলয়া ছিল দাদা দাদা কি কারণে হদে যুধিষ্ঠিৰে ভীমক চাই কৈছিল শুনা ভীম এই সহাদেৱ আমাৰ লগতে আহিছিল সুশৰীৰে স্বৰ্গলৈ যাম বুলি কিন্তু স্বৰ্গ নাপাই আধা বাটত কিয় বাগৰি পৰিল এই পণ্ডিত
স্বর্গ না পায় আহি থাকা বিকুদৰ আৰু এই বুলি চাৰি ভাতৃ আগবাঢ়ি চন্দ্ৰকালী পৰ্বত দাদা হকি কাৰণে বিশাল হাই বলি
হায় অর্জুন তোর এখন আর ভোলা নাই রে। কান্দি কান্দি রিকু ধরে যুধিষ্ঠিরা দাদা দাদা কি কারণে অর্জুন আৰু তেতিয়া যুধিষ্ঠিৰে ভীমক চাই কৈছিল অশুনা শুনা ভীমি এই অর্জুনে জীবিত অবস্থাত আৰু কি কি কৰিছিল জানা? কি কৰিছিল? এই হকে কেৱল বলে
দাদা, এ বাকি কেদার মৃত্যুর কারণ বুঝি ভালো মা। দাদা দাদা, মোর মৃত্যুর কারণ দাদা। আৰু তেতিয়া যুধিষ্ঠিৰে এই ভীমক চাই কৈছিল, কি কৈছিল? শুনা ভীম, বাকী কেইটাৰ মৃত্যুৰ কাৰণ, এই বাকী কেইটাৰ মৃত্যুৰ কাৰণ তুমিয়ে মোক সুধিছিলা আৰু মই তোমাৰ আগতেই কৈ আহিছো। আৰু এতিয়া তোমাৰ মৃত্যুৰ কাৰণ কামৰ আগতম ক'বলৈনো কোন আছে? গতিকে মই এতিয়া তোমাৰ আগতেই কম। শুনা শুনা ভীম, এই বনবাসৰ কালে আমি কত কষ্ট পালো, তোমাৰ বাবে কতদিন লঘোনে আছিলো, এই তোমাৰ মৃত্যুৰ কাৰণ, এই তোমাৰ মৃত্যুৰ কাৰণ।
তথাপিতো মই তোমালোক সকলোকে দিলো বধ। মোৰ আগতে তোমালোক সকলোৱে পাবা স্বৰ্গ। মোৰ আগতে তোমালোক সকলোৱে পাবা স্বৰ্গ। আৰু অৱশেষত ৰজা অদিবৰত বনামি আগে যায় আয়ুবাসিত এই কুকুর হমে যুধিষ্ঠিরে ঔচি গল দেখি ধর্মরাজ হো হরিৰে তুমি এই স্বৰ্গলৈ আহিছা, কিন্তু লগত দেখোন এটা শিষ্য কুকুৰো আহিছা। আৰু তেতিয়া যুধিষ্ঠিৰে সেই স্বৰ্গদূতক চাই কৈছিল, শুনা স্বৰ্গদূত, এই যি স্বৰ্গত এই কুকুৰৰ অভাৱে ঠাই আৰু শুনা তেনে স্বৰ্গত যাব
নারায়ণ নারায়ণ হয় উপস্থিত হইলা হাই হাই নারদুনি ধর্মরাজ তুমি যে দুর্যোধনক দেখিছা কে হব এই পৃথিবী যেতিয়া এই দাপর যুগ শেষ হব এই দুর্যোধনে কলিৰ ৰূপ ধাৰণ কৰি আকৌ এই পৃথিৱী শাসন কৰিব এই দুর্যোধনের শাসন কলন অর্থাৎ এই কলির যুগ এই পৃথিবীত কি হব জানা ধর্মরাজ অন্যায় অবিচার হত্যা লুণ্ঠন সকলো বাঢ়ি যাব আৰু পৰিত্ৰাণৰ ৰূপে কি থাকিব জানা ধৰ্মৰাজ কি থাকিব ও হৰি নামে হ'ল শ্ৰেষ্ঠ ধৰ্ম এই কলিৰ যুগ হৰি নামে হ'ল শ্ৰেষ্ঠ ধৰ্ম ধর্মরাজ তুমি বাৰু সুশৰীৰে এই স্বৰ্গ পালা কিন্তু তোমাৰ এই ভাতৃগণক চাব জানো মন যোৱা নাই এই মুনি বোলে আহা তুমি অমোহৰদ তোমাৰ ভাতৃগণ পৰি আছে মোর ভাতৃগণ হে নরাকুণ্ড যুধিষ্ঠিৰে মনে মনে ভাবে এই মোর ভাতৃগণত দেখোন ও কোনো পাপ কিবা হেতু আৰু তাৰ পিছত নাৰদ মুনিয়ে কৈছিল শুনা ধৰ্মৰাজ যিয়ে প্ৰথমে এই নৰক ভঞ্জয় তেওঁ চিৰকাল এই স্বৰ্গতে কটায় আজিৰ দিনটো তুমি মোৰ লগত নৰক ভঞ্জিলা কিয় জানা ধৰ্মৰাজ সেই কুৰুক্ষেত্ৰৰ যুদ্ধত তুমিও এটা মিছা কথা কৈছিলা কি কৈছিলা মনত পৰেনে নাই নপৰে অথস্তম হত কিন্তু এটি গত আৰু সেই পাপৰ বাবে তুমিও আজি মোৰ লগত নৰক ভঞ্জিলা ও হৰি তোমাৰ চৰণে লৈ লো